हेलो गाइस की खबर हेलो गाइस की खबर आशा कৰো সকলোৱে ভালে আছে মই বৈশালী বৰা আপোনালোক সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় মোৰ ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগৰ ভিডিঅ'টোত মোক সকলোৱে ইমানখিনি মৰম চেনেহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আগলৈও যাতে মোক এনেকৈ মৰম চেনেহ দিছে তাৰে কামনা কৰিলোঁ মই বহুত দিন ভিডিঅ' দিয়া নাই আসলতে কিছুমান কামৰ বাবে কিছুমান ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ সো আজি অলপ ফ্ৰী আছিলোঁ ভিডিঅ'টো বনাওঁ বোলো বহুত দিন দিয়া নাই তেন্তে বলক আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আপোনালোকে নিশ্চয় লাল চাহ গাখীৰ চাহ সব বহুত বিভিন্ন ধৰণৰ চাহ খাইছে কিন্তু গোলাপ ফুলৰ চাহ খাইছে নে হয়তো কিছুমানে খাবও পাৰে কিছুমানে নাখাবও পাৰে মই আজি আপোনালোকলৈ আনিছোঁ গোলাপ ফুলৰ চাহ ৰোষ্ট টি তো বলকচোন কেনেকৈনো বনাওঁ মই ৰোষ্ট টি চাওঁ বল তেন্তে বলক আমি গোলাপ চাহ বনাবলৈ আগবাঢ়ি যাওঁ মই গোলাপ চাহৰ বাবে গোলাপ 3 পা লৈছোঁ আৰু গোলাপৰ পাহিখিনি এনেদৰে এৰাই লৈছোঁ এতিয়া এই গোলাপৰ পাহিখিনি ধুনীয়াকৈ ধুই ল'ম এতিয়া আমি গেছৰ ফ্লেমটো লোত ৰাখি সসপেনটো বহাই ল'ম আৰু এই কাপটো জোখাৰে 3 কাপ পানী লৈছোঁ যিহেতু মই এই কাপটো জোখাৰে 3 কাপ চাহ বনাম পানীখিনি কুহুমিয়াকৈ গৰম হোৱাৰ পাছত আমি গোলাপৰ পাহিখিনি দি দিম আৰু আমি ইয়াত এটা ইলাচি দিম ইলাচিটো এনেকৈ থেতেলিয়াই লৈ দিছোঁ এতিয়াখিনি ভালকৈ উতলিবলৈ দিম আৰু এইখিনি এতিয়া আমি মাজে মাজে লৰাই থাকিম ৰোষ্ট টি গোলাপৰ চাহ ইয়াত কিন্তু বহুত কেইটামান উপকাৰিতা গুণ আছে স্কিন হেল্থৰ কাৰণ গোলাপ চাহত আছে ভিটামিন সি আমাৰ গাৰ ফেটছ কমায় আৰু স্কিন গ্লোয়িং কৰে আৰু কাহ চৰ্দি তেনেকুৱা কিছুমান ঔষধি গুণো হয় আৰু বহুতো গুণ আছে মই বিশেষ ভালদৰে নাজানো আপোনালোকে গুগল ইউটিউবত সাৰ্চ কৰিলে পাই যাব 5 মিনিট মান উতলোৱাৰ পাছত চাওক কিমান ধুনীয়া এটা ৰং ওলাইছে আমাৰ চাহখিনিৰ পৰা এতিয়া এইখিনি আমি নমাই দিম এতিয়া অথনি যিটো কাপেৰে আমি পানী লৈছিলোঁ সেই কাপটোত মই অকণমান মৌজোল লৈছোঁ এতিয়া আমি চাহখিনি বাকি ল'ম এতিয়া আমি এইখিনি ভালদৰে চামুচ এখনেৰে গুলি ল'ম যাতে মৌজোলখিনি ধুনীয়াকৈ মিক্স হৈ যায় এয়া চাওক এতিয়া আমাৰ গোলাপৰ চাহ ৰেডি হৈ গ'ল লাইট ৰেড কালাৰ এটা হৈছে কিন্তু কেমেৰাটোত কিয় জানো ফুটেজ হোৱা নাই কিন্তু এতিয়া চাব মই ইয়াত নেমু চেপি দিম কাৰণ ইয়াত নেমু চেপিও খাব পাৰোঁ বা হিভাগেও খাব পাৰোঁ নেমু চেপি দিয়াৰ পিছত চাব ইয়াত ইমান ধুনীয়া এটা ৰং আহিব আপুনি সেইখিনি গোলাপৰ নিচিনাই দেখিবলৈ পাব এয়া চাওকচোন ইমান ধুনীয়া এটা ৰং আহিছে গোলাপৰ পাহিৰ সেই ৰেড কালাৰটো বৰ ধুনীয়াকৈ ওলাই পৰিছে আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰি চাব যিহেতু গোলাপ চাহৰ বহুতো উপকাৰিতা গুণ আছে এবাৰ বনাই খাই চাবচোন কেনেকুৱানো লাগে